গাইস ইয়াৰ মাথাটো গেছে নি ডুবি গ'ল আমাৰ চকুৰ সন্মুখত আবে সৰি চালে তো গাইস ফাইনালি আহি এটা বঢ়িয়া জায়গাত ভিউ পইণ্ট পাইছো চাব নেকি এই চাও মজা তো গুড আফটাৰনুন এণ্ড ৱেলকাম টু উল্টা আপা এটা নতুন ব্লগত আপোনাক সবকে স্বাগতম জনাইছোঁ তো এতিয়া অলপমান গধূলি ছানছেটৰ সময় হৈছে তো প্ৰায় আপোনাৰ বাজিল এতিয়া আপোনাৰ 3:42 তো এতিয়া এনে ভাবিছোঁ অলপমান এটা সৰু ৰাইডাৰ মাৰা তুমি জানি লিয়া সনি লিওন ৰাইড হয় তো ভাবিছোঁ ওলাই যাওঁ আৰু এটা তো গাইছ মটো ব্লগিঙত আহি গ'লোঁ ফাইনেলি তো এতিয়া গধূলি সময় হৈছে এতিয়া ক'ত যাম কি কথা নিজে গম নাপাওঁ মন চনে অলপ ভাল লগা নাই সেইকাৰণে অলপ ওলাই আহিছোঁ এতিয়া য'কলৈকে যাই পাওঁ যাম আৰু ফিউল আপ পূৰা কমপ্লিট কৰি দিছোঁ হাফ টেংকি এতিয়া বিন্দাছ যাই দেখোঁ এতিয়া ক'ত গধূলি সময় এতিয়া আৰু মজা লাগব অলপ ঠাণ্ডা ঠাণ্ডা ফিল পবিতৰা নাযাওঁ বৰ্তমান ডেষ্টিনেশ্যন এতিয়া ক'ত নিজে গম নাপাওঁ মোৰ নিজৰ গধূলি সময় চানি ডুবু অৱস্থাত আছে বৰ্তমান বন্দা এতিয়া আমি এখিনি আহি বন্দা পাইছোঁ বন্দা কি থিয়েটাৰ এখন মোৰ টেষ্ট মোৰ মৰম বাহ বেটাৰী ৰিক্সাখন এই প্ৰব্লেম মানে চোৱা চুই চিষ্টেম নাই য'ত পাই হয় দে কাট মাৰি দিয়ে পে এনেকুৱা হ'লে বহুত প্ৰব্লেম তো গাইছ এই মাত্ৰ এটা সৰু চাইডে এক্সিডেণ্ট হৈ গ'ল হয় মোৰ মই এইপিনে মিডিয়াম গাড়ী চলাই আছোঁ দিয়ক কেমেৰা অফ আছে সেইটো টাইমত 20-30 মানত আছিলোঁ কিন্তু মানে আপোনাৰ 30-35 বয়সৰ আৰু মানুহ এজন ঘপককৈ আগেদি পাৰ হৈ গৈছে বে ভাগ্যবান মোৰ ডাইৰেক্ট ব্ৰেক মাৰাৰ কাৰণে ব্ৰেকটো লাগিছে নহ'লে কেতিয়াবা মাজে মাজে মোৰ ব্ৰেকটোও নালাগে কাম নকৰা হৈ যায় ব্ৰেকটো আজি কিন্তু বেয়া এক্সিডেণ্ট হৈ গ'লে হয় কিন্তু এইটো ভয় লাগি গৈছে মই অলপ খুন্দা লৈয়ে দে আজি সেনেকৈ বুলি ভাবিলোঁ অলপ টাইম ভাল আৰু চাই চিন্তি ৰাস্তাটো পাৰ হ'লে টেনশ্যন নাথাকে তেতিয়া এই ঘপককৈ এনেকৈ মাজেদি পাৰ হোৱাটো বহুত বেয়া স্বভাৱ এইটো তাৰ কাৰণে ৰখি দিয়ক না আকৌ লেটো হোৱা নাই তো চব মানুহ চবেই ঠিকে আছে আমিও ঠিক আছোঁ তেখেতেও ঠিক আছে তো এতিয়া আমি যাই আছোঁ বা এখন বুলেটত তিনিজন উইদাউট হেলমেট वाह वाह क्या बात है ओ माय गॉड व्यू पॉइंट मजा व्यू पॉइंट भाई इपिने अल्टिमेट फाड़ी दिसे किन्तु ভিউটো ঠাণ্ডা লাগি আছে কিন্তু হাত পুৰা কপি গৈছে কিন্তু বাপৰে বাপ তো গাইছ আহি এনে অলপ নদীৰ মাথাৰ আছোঁ ব্ৰহ্মপুত্ৰ নদীৰ কাষত বালিচৰত তো এতিয়া অলপ এই পিনে চাওক ৰিজৰ্ট চিজৰ্ট বনাই আছে ফেৰি দি যাই আছে বিন্দাছ তো এতিয়া অলপ টাইমটো অলপ স্পেণ্ড কৰিম সেই জেগাত শান্তিকৈ মজা তো গাইছ ফাইনেলি আহি এটা বঢ়িয়া জেগাত ভিউ পইণ্ট পাইছোঁ চাব নেকি এই চাওক মজা আল্টিমেট চানি ডুবু অৱস্থাত আছে এতিয়া চাওক মজা লাগিব বঢ়িয়া লাগিব অলপমান নদীৰ আগত যাওঁ আৰু টাইমটো অলপ স্পেণ্ড কৰিম লেকিন সিপিনে পুৰা পিকনিক প্লেচ চলি আছে আৰু গাইছ সিপিনে পিকনিক আছিল পিকনিক পিনে খতম কৰি এইফালে এইপিনে এতিয়া নাও দি আহি আছে আৰু যোনটো এটা ভিউ পইণ্ট ন একদম মজা লাগিছে একদম আল্টিমেট ফিলিং আৰু ক্ৰুজ ট্ৰেইনখন আছে মোৰ ইয়াতে তো এইটো মানে ফিলিংটো বেটাৰ ফিলিং এইটো মানে অলপ এতিয়া আহি পেলাই অলপ শান্তি পাইছোঁ তো থাকিম আন্ধাৰ নোহোৱালৈকে থাকিম আজি গৈ থাকিম ব্ৰহ্মপুত্ৰ নদীৰ সন্মুখত বহিম আজি কিন্তু তো গাইছ 360 वाला ভিউ তো বাই বাই চানি ডুবু চানি ডুবি গ'ল আমাৰ চকুৰ সন্মুখত আবে সৰি চালে চাই কি কৰি থাকে বে তো গাইছ চানি ডুবি গ'ল ফাইনেলি এইটো তো গাইস ইয়াৰ মাথাটো গৈছে চাওক কি কৰি আছে ই কি কৰি আছে তই হা মোৰ ক্ৰুজখন মানে চুৰ হ'ব না তো ভাবছোঁ অলপমান টানি পেলাই আগত লৈ আনো নেকি বল এৰ নাযায় দে কোনো এনে ক্ৰুজখন মই নচলে বৰ্তমান ইয়াত লগাই থৈছা না তই ইমান সৰুটো আকৌ দামী ক্ৰুজ না মোৰ বল চুৰ যদি হৈ যায় অলপ ভালকৈ থৈ দিছোঁ চুৰ নহয় ন নহয় আপুনি বলক না বলক মোৰ 3খন ক্ৰুজ 4-5খন আছে পিনে 2খন তো এনেকৈ থৈ দিছোঁ আৰু মানে ঠিক আছে আপুনি যাওক ঠিক আছে যাওক গোট জাবৰ পেলাই দিলে নদীত তো গাইছ ফাইনেলি আৰু ইয়াৰ পৰা এতিয়া ওলাই দিওঁ আৰু কাৰণ আন্ধাৰ হৈ আছে যিহেতু অলপ মানে থাকিলেও আৰু একো নাই বহুতে ভাল লাগিল ঠাণ্ডা দিনৰ বতৰ অলপ জলদি আন্ধাৰ হৈ যায় একো নাই
তো হেলমেটটো এই চিষ্টেমত লগাই থৈছোঁ যদি হেলমেট যদি চিধা যায় ডাইৰেক্ট মোৰ ক্ৰুজখানত যাই পৰিব তো সেইটোৱে আৰু একো নাই বহুতে ভাল লাগিল তো এতিয়া এইপিনে চাওক মাছ চাছ মাৰি পেলাই যাই আছে আমাৰ বছে তো এইটোৱে আৰু মানে আলবিদা আৰু যদি ভিডিঅ'টো ভাল লাগিছে তো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট কৰিব আৰু নতুন নতুন ভিডিঅ' দি থাকিম টিল টেন টাটা বাই বাই লাভ ইউ গাইছ জয় হিন্দ জয় ভাৰত